মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অসমত কোনো কাৰণতে নাটনি নহয় ৰন্ধন গেছৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অসমত কোনো কাৰণতে ৰন্ধন গেছৰ নাটনি নহয়। 40খনকৈ নতুন দেশৰ পৰা ভাৰতলৈ আহিছে তেল আৰু গেছ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত ৰন্ধন গেছক লৈ চলি থকা উৰা বাতৰিৰ মাজতে কি ডাঙৰ মন্তব্য কৰিছে প্ৰতিটো তথ্য লৈ আহিছো। মই আলোচনা কৰি আছো ডমেষ্টিক এলপিজিৰ ক্ষেত্ৰত কোনো নাটনিৰ সমস্যা নাই আৰু ভাৰতে ইতিমধ্যে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ বাবে ব্যৱস্থা কৰিছে। ৰাছিয়াৰ পৰাও যি মাজত বন্ধ হোৱাৰ কথা আছিল, ৰাছিয়ায়ো এতিয়া ভাৰতক নতুনকৈ তেল আৰু গেছ পঠিওৱা আৰম্ভ কৰিছে। মই নাভাবোঁ কিবা সংকট হ'ব বুলি। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কোভিডৰ সময়ত যেনেকৈ অক্সিজেন সংকট হ'ব বুলি ওলাই থকাৰ পিছতো তেওঁ সকলোকে অক্সিজেন দিবলৈ সক্ষম হৈছিল। এলপিজিৰ ক্ষেত্ৰতো তেওঁ সংকট নিশ্চিতভাৱে আহিব নিদিয়ে। এলপিজিৰ বুকিঙৰ কাৰণে 25 দিন সময় ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰিছে। আগত 22 দিন আছিল, এতিয়া 25 দিন কৰিছে। যোৱাকালি মুখ্য সচিবে ডিচিসকলৰ লগত কথা পাতিছে। কোনোবা জাগাত যদি আগতকৈ বেছি এলপিজি কোনোবাই ক্ৰয় কৰিছে, আমি তাত ব্যৱস্থা ল'ম। যেনেকৈ আজি আমি নগাঁৱৰ ঢিঙত দেখিছোঁ যে যোৱা 10 দিনত ঢিঙত বহুত বেছি এলপিজি ক্ৰয় কৰা হৈছে। এতিয়া ডিচি নগাঁও ঢিঙত গৈছে জানিবৰ বাবে যে কিয় অভাৰ পাৰ্চেজ হৈছে, অৰ্থাৎ কলা বজাৰ যাতে সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে আমাৰ জিলা আয়ুক্তসকল কামত নামি পৰিছে। আৰু যোৱাকালি চিফ ছেক্ৰেটাৰীয়ে নিজে চব ডিচিৰ লগত কথা পাতিছে আৰু ময়ো অহাকালি সকলো ডিচিৰ লগত কথা পাতিম যাতে প্ৰয়োজনীয়তকৈ কোনেও বেছিকৈ এলপিজি কলা বজাৰৰ কাৰণে নিকিনে। কাৰণ গোটেই পৃথিৱীখনে এলপিজিৰ সংকটত আছে। আমি যিমানে সাৱধান হ'ম সিমানে সংকট আমাৰ পৰা আঁতৰি যাব। কিন্তু আমি যদি অসাৱধান হওঁ আৰু আমি যদি কলা বজাৰৰ কথা চিন্তা কৰোঁ, তেতিয়া সাধাৰণ নাগৰিকে ইয়াৰ ফল ভোগ কৰিব লাগিব। সেইকাৰণে আমি যোৱাকালিৰ পৰা এই দিশত কাম আৰম্ভ কৰিছোঁ আৰু এলপিজি যদি কোনোবাই কলা বজাৰ কৰে আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণেও নিৰ্দেশ দিছোঁ। মই আলোচনা কৰি আছোঁ ডমেষ্টিক এলপিজিৰ ক্ষেত্ৰত কোনো নাটনিৰ সমস্যা নাই আৰু ভাৰতে ইতিমধ্যে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ বাবে ব্যৱস্থা কৰিছে। ৰাছিয়াৰ পৰাও যি মাজত বন্ধ হোৱাৰ কথা আছিল, ৰাছিয়ায়ো এতিয়া ভাৰতক নতুনকৈ তেল আৰু গেছ পঠিওৱা আৰম্ভ কৰিছে। মই নাভাবোঁ কিবা সংকট হ'ব বুলি। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কোভিডৰ সময়ত যেনেকৈ অক্সিজেন সংকট হ'ব বুলি ওলাই থকাৰ পিছতো তেওঁ সকলোকে অক্সিজেন দিবলৈ সক্ষম হৈছিল। এলপিজিৰ ক্ষেত্ৰতো তেওঁ সংকট নিশ্চিতভাৱে আহিব নিদিয়ে। মই আলোচনা কৰি আছোঁ ডমেষ্টিক এলপিজিৰ ক্ষেত্ৰত কোনো নাটনিৰ সমস্যা নাই আৰু ভাৰতে ইতিমধ্যে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ বাবে ব্যৱস্থা কৰিছে। ৰাছিয়াৰ পৰাও যি মাজত বন্ধ হোৱাৰ কথা আছিল, ৰাছিয়ায়ো এতিয়া ভাৰতক নতুনকৈ তেল আৰু গেছ পঠিওৱা আৰম্ভ কৰিছে। মই নাভাবোঁ কিবা সংকট হ'ব বুলি। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কোভিডৰ সময়ত যেনেকৈ অক্সিজেন সংকট হ'ব বুলি ওলাই থকাৰ পিছতো তেওঁ সকলোকে অক্সিজেন দিবলৈ সক্ষম হৈছিল। এলপিজিৰ ক্ষেত্ৰতো তেওঁ সংকট নিশ্চিতভাৱে আহিব নিদিয়ে।